নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছাম টেকলৈ। চ' গাইছ, আপোনাৰ এণ্ড্ৰইড মোবাইলৰ পৰা জিমেইল আইডি ৰিমুভ কৰিব বিচাৰিছে। প্ৰয়োজনতকৈ যদি বেছি ইমেইল আইডি আপোনাৰ মোবাইলত এড হৈ যায় বা কিবা কাৰণত ডিলিট কৰিব লগা হয়, তেতিয়াহ'লে কেনেকৈ ডিলিট কৰিব লাগিব মই সকলো দেখুৱাই আছোঁ আপোনাক। লাইভ দেখুৱাম মোবাইলত, যিহেতু এনেকুৱা অসুবিধা হয়তো আপোনাৰো হ'ব পাৰে। তেতিয়াহ'লে যদি আপুনি এইটো ৰিমুভ কৰিব নাজানে, তেতিয়াহ'লেহে চাওক। যদি ৰিমুভ কৰিব আপুনি পাৰে, তেতিয়াহ'লে চাই টাইম ৱেষ্ট কৰি লাভ নাই। তেতিয়াহ'লে মই এই দেখুৱাম মোবাইল স্ক্ৰীণত। আপোনালোকে বন্ধুসকল, আপোনালোকে মোবাইলত গৈ জিমেইলত যাব। জিমেইলটোত ক্লিক কৰি দিয়াৰ পিছত থ্ৰী ডটত যাব, ওপৰৰ দেখা পাইছে। থ্ৰী ডটত ক্লিক কৰাৰ পিছত একেবাৰে তলত আহিব, তলত ছেটিংছত ক্লিক কৰি দিব। আপোনালোকে তলত দেখা পাইছে ছেটিংছ, এই ছেটিংছত ক্লিক কৰি দিব। ছেটিংছত ক্লিক কৰাৰ পিছত ওপৰত তিনিটা ডট দেখা পাইছে, এই থ্ৰী ডটত আকৌ ক্লিক কৰি দিব। হয়, ক্লিক কৰাৰ পিছত মেনেজ একাউণ্ট বুলি তাতে আছে, মই মাৰ্ক কৰি দিছোঁ। এই তাতে মেনেজ একাউণ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত যিমানখিনি মেইল আইডি এড কৰা আছে, ইয়াত গোটেইকেইটা শ্ব' হ'ব। আপুনি এতিয়া ইয়াৰ পৰা কোনটো ডিলিট কৰিব বিচাৰিছে সেইটো আপুনি চিলেক্ট কৰি দিব। ইয়াৰ পৰা আপুনি যোনটো ডিলিট কৰিব বিচাৰিছে এইটো চিলেক্ট কৰি দিব। মই ওপৰতো ডিলিট কৰিব বিচাৰিছোঁ। ইয়াত চিলেক্ট কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ এটা ওলাই আহিব, তাত ৰিমুভ একাউণ্ট বুলি আহিব। এই ৰিমুভ একাউণ্টত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি এইটো হয়, ৰিমুভ একাউণ্ট তাত আহিছে, তাত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে তলত ৰিমুভ একাউণ্ট বুলি দেখা পাইছে, এইটো তলত ৰিমুভ একাউণ্ট, তাত ক্লিক কৰি দিব। যিহেতু মোৰ মেইল আইডিটো মই ৰিমুভ কৰিব নোৱাৰিম, আপোনালোকক জাষ্ট দেখুৱাবৰ কাৰণে মই দেখুৱাইছোঁ। ইয়াতে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মেইল আইডিটো ৰিমুভ হৈ যাব, আপোনালোকৰ মোবাইলৰ পৰা ৰিমুভ হৈ যাব। তো যদিহে ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। জয় আই অসম।